এইটো আপোনালোকে দেখিছে মানে কি কুৱেশ্যন এইটো সাব ইন্সপেক্টৰ মানে এছআইত আহিছিল এই প্ৰশ্নটো গতিকতে মই লৈ আহিছোঁ এইটো চাওক ইয়াত কি বুলি কৈছে A1 আৰু Fৰ মাজত দুটা অংকযুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে মানে 1ৰ পৰা 1ৰ ভিতৰত কিমানটা আপোনাৰ স্বাভাৱিক সংখ্যা আছে এইখন চাওক পেপাৰখন হয় এইটো সাব ইন্সপেক্টৰত মানে এছআইত আহিছিল এবাৰ 2025 চনত আপোনালোকৰ উজু কুৱেশ্যন বুলি ভাবিছে কিন্তু এনেকুৱা কুৱেশ্যন আপোনালোকে কনষ্টেবলতো দেখিব মই আপোনালোকক প্ৰশ্নটো দেখাই দিছোঁ চাওক এইটোটো কেনেকৈ কৰিব লাগে মই আপোনালোকক বুজাই দিম হা চাব এইটো 32 নম্বৰ কুৱেশ্যন আছিলে 32 নম্বৰ কুৱেশ্যনটো মই আপোনালোকক দেখাই দিম চাব দেই ক'ত গ'ল এইটো চাওক ইয়াত আছে চাওক 1 আৰু 1ৰ মাজত দুটা অংকযুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে মানে 1ৰ পৰা 1ৰ ভিতৰত কিমানটা স্বাভাৱিক সংখ্যা আছে এইটো চাই লওক আপোনালোকে প্ৰশ্নটো ধুনীয়াকৈ দেখিলে ন এতিয়া মই বুজাই দিছোঁ চাওক আপোনালোকে 90 99 91 আৰু 89 আছে এইটো কেনেকৈ পাব এতিয়া দুটা বুলি কৈছে স্বাভাৱিক সংখ্যা আমি মানে কি দুটা যোগ কৰি আমি পাব লাগিব যোনটো উত্তৰটো পাম সেইটোৱে হ'ব চাব 1ৰ পৰা কি আছে 1ৰ ভিতৰত চাব আমি যদি 40 + 40 কৰি দিওঁ 98 হ'ব তাৰ লগত 1 প্লাছ কৰিলে আমি পাম কি 99 ইয়াত 99 আছে হয়নে কিন্তু বস্তুটো ইয়াত কেনেকৈ আছে ইয়াত হৈ গ'ল তিনিটাটো নহ'ব ইয়াত কৈছে দুটা ইয়াত চাওক আপোনালোকে 45 যদি কৰি দিওঁ 90 কিন্তু উত্তৰটো হ'ব আমাৰ কিমান 90 উত্তৰটো হ'ব এ আমাৰ ইয়াত আহিব 90 কাৰণ কেলৈ 45 দুটা তাৰপিছতো মই আপোনালোকক কৰি দেখাই দিছোঁ চাই লওক আমাৰ 89 এইটো 89টো কেনেকৈ পাম আপোনালোকৰ 44 + 44 তাৰ লগত 44 কৰি দিলোঁ তেতিয়াহ'লে আমি পাম কিমান 88ৰ লগত 1 প্লাছ কৰিলে 89 এইটো কেতিয়াও নহয় তাৰপিছতো আছে আমাৰ কিমান আছে তাৰপিছতো আছে আমাৰ চাওক 45 90 তাৰপিছত 1 প্লাছ কৰিলোঁ 91 গতিকে ইয়াত তিনিটা যুক্ত চবতে চাওকচোন চবতে তিনিটা প্লাছ কৰোঁতেহে ইয়াৰ উত্তৰটো ওলাইছে ইয়াত প্ৰশ্নটোত কৈছে কি দুটা যোগ কৰি মানে তাৰ পাব লাগিব দুটা যোগ কৰিলে আমি চাওক 45 গতিকে ইয়াত আমাৰ শুদ্ধ উত্তৰ হ'ব 90 আৰু স্বাভাৱিক সংখ্যাবিলাক কোনবিলাক আপোনালোকক জাষ্ট মই উদাহৰণস্বৰূপে বুজিবৰ কাৰণে দেখাই দিছোঁ চাওক 1 2 3 4 5 6 7 8 9 10 11 বাৰ এনেকৈ যিমানবোৰ অসংখ্য মানে যিমানবোৰ আপোনালোকে স্বাভাৱিক সংখ্যা হিচাপ কৰি আপোনালোকে উলিয়াব নোৱাৰে চাওক মানে যিমান আপোনালোকে গৈ থাকিব স্বাভাৱিক সংখ্যা কোনো সীমা নাই অসীম মানে অসংখ্য স্বাভাৱিক সংখ্যা আছে এতিয়া চাওক আপোনালোকে মোক এটা প্ৰশ্ন কৰিব পাৰে বোলে ইয়াত আপোনাৰ চাওক 99টো কিয় নহ'লে আৰু বোলে 99টো কিয় নহ'লে 91টো কিয় নহ'লে ইয়াততো অপশ্যনত আছে স্বাভাৱিক সংখ্যা 91 92 এইখিনি গোটেই কোবা হয় ইয়াত চাওক 99 আছে ইয়াতো আছে আপোনালোকক চাওক 99 আছে আৰু ইয়াত আছে 89 মই ইয়াত দেখাই দিছোঁ আপোনালোকক ইয়াতো আছে আপোনালোকৰ 89 আৰু প্লাছ ইয়াত আছে আপোনালোকৰ কিমান 91 ইয়াতো মই দেখাই দিম আপোনালোকক 91 কিয় নহ'লে মই আপোনালোকক বুজাই দিলোঁ যে ইয়াত প্ৰশ্নটোত কৈছে দুটাই যদি যোগ কৰি আমি পাব লাগিব তাৰ যোগফলটো যিমান হ'ব সেইটো হ'ব এতিয়া তাৰ দুটা আমি 45 প্লাছ কৰিলে আমি কি পাম 90 পাম আৰু দুটা কিন্তু যদি তিনিটা অংকযুক্ত হ'লেহেঁতেন তেতিয়া আপোনালোকৰ অপশ্যনত যদি 99টো যদি আছে তেতিয়া শুদ্ধ হ'লেহেঁতেন বা 91টো থাকিলেও শুদ্ধ হ'ব তেতিয়া গোটেইকেইটাই কেনে থাকে এতিয়া আমি পাম শুদ্ধটো 90 এতিয়া কথাখিনি আপোনালোকে নিশ্চয় বুজি পালে এইটো আসাম পুলিচৰ আপোনালোকৰ সাব ইন্সপেক্টৰ পৰীক্ষাত আহিছিলে হয়তো এনেকুৱা কুৱেশ্যনো আপোনালোকক AB UPত আপোনালোকৰ আহিব পাৰে এপিয়াৰত গতিকে চাই লওক কুৱেশ্যনটো আৰু ইয়াত 2 নম্বৰ কুৱেশ্যনটো চাওক 1ৰ পৰা 1ৰ মাজত থকা মৌলিক সংখ্যা কিমানটা আছে মানে 1ৰ পৰা 1ৰ ভিতৰত মৌলিক সংখ্যা কিমানটা আছে ইয়াত আপোনালোকে চাওক 22টা 24টা 27টা 25টা কোনটো হ'ব ইয়াত হ'ব আপোনালোকৰ 25টা 1ৰ পৰা 100টা আপোনালোকৰ মৌলিক সংখ্যা পাব 25টা 1ৰ পৰা 100লৈ 25টা কিমান আছে মৌলিক সংখ্যা আছে মানে 25 মৌলিক সংখ্যা আছে আৰু ইয়াত আপোনালোকে চাওক উদাহৰণস্বৰূপে মই মৌলিক সংখ্যাবিলাক লিখি দিছোঁ আপোনালোকে চাই থাকক 2 3 5 7 11 13 17 19 23 29 31 37 41 43 47 53 59 61 67 71 73 79 83 89 আৰু 97 এইবোৰ হ'ল কি মৌলিক সংখ্যা আৰু ইংলিছত মৌলিক সংখ্যাটো কি বুলি কয় আমি প্ৰাইম নাম্বাৰ বুলি ক'ম ইংলিছত মৌলিক সংখ্যাটো আমি প্ৰাইম নাম্বাৰ হ'ল 25টা আপোনালোকে হিচাপ কৰি চাওক 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25টা হ'ল কিমান আছে আমি মৌলিক সংখ্যা পাওঁ এনেধৰণে পৰীক্ষাত আপোনালোকে 100% কমন কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব আৰু ইয়াতে কৈছে মৌলিক সংখ্যা যাৰ উৎপাদক এটা তাকে কয় আমি কি মৌলিক সংখ্যা চাওক 3 × 3 3 × 3 হ'লে 3 হ'ব বা 5 × 5 হ'লে 5 হ'ব যাৰ উৎপাদক কৈছে এটা বুলি কৈছে চাওক আৰু যেনেকৈ ধৰক 11 লগত 11 পূৰণ কৰিলে কি পাম আমি 11 পাম তাৰ সদায় উৎপাদক যাৰ মৌলিক সংখ্যা উৎপাদক সদায় এটা নহয় যাৰ মৌলিক সংখ্যা উৎপাদক সদায় দুটা হয় চাওক ইয়াত ধুনীয়াকৈ আপোনালোকক মই বুজাই দিলোঁ এইটো চাওক দুটা হয় কিন্তু মই এটা বুলি কৈছোঁ যাৰ মৌলিক সংখ্যা উৎপাদক সদায় দুটাত মানে 3 × 3 বা 5 × 5 আৰু এইটো আপোনালোকে চাওক 11 × 11 মানে এইটো আপোনালোকে বুজি পালে এনেকুৱা ধৰণৰ পৰীক্ষাত আপোনালোকৰ কমন কুৱেশ্যন আহিবলগীয়া 100% আছে তাৰপিছতো আকৌ মই সেম আপোনালোকক বুজিবৰ কাৰণে সেম আৰু এটা প্ৰশ্ন লৈ আহিছোঁ চাওক আপোনালোকে কি কৈছে শৰ্টতকৈ কম দুটা
অংক বিশিষ্ট সংখ্যা এটা হ'ল 17তকৈ কম কৈছে দুটা অংক বিশিষ্ট বুলি কৈছে 17তকৈ কম দুটা অংক বিশিষ্ট আপোনালোকে চাওক এইটো আপোনালোকক মই উদাহৰণ দিছোঁ 9টো যদি হয় চাওক আপোনালোকৰ দুটাহে বুলি কৈছে 3 + 3 তিনি দুটা প্লাছ কৰিলে আমি 6 পাম 6 লগত 3 প্লাছ কৰিলে 9 পাম ইয়াত কেইটা হৈ গ'ল চাওক ইয়াত হৈ গ'ল আপোনাৰ 1 2 তিনিটা আপোনাৰ এইটো নহ'ব তাৰপিছতো আমি চাওঁ এইটো আমি উদাহৰণ দি দিছোঁ আপোনালোকে বুজি লওক ইয়াত কৈছে দুটাহে কৈছে দুটা যোগ কৰি পাব লাগিব দুটা যোগ কৰি চাওক আপোনালোকে গোটেইকেইটা কৰি চাব পাৰে 50টোৱে আপোনালোকৰ ইয়াৰ এনচাৰ পাব মানে 52 হ'ব ইয়াৰ এনচাৰ কেনেকৈ হ'ল 25 পূৰণ 25 মানে হ'ল আপোনালোকৰ 50 ইয়াত চাওক 25 আপোনালোকে যদি যোগ কৰি দিয়ে 25 যোগ কৰিলে হ'ল 50 25 যোগ কৰিলে 50 উত্তৰটো হ'ব 50 আৰু ইয়াত কৈছে আপোনালোকৰ দুটা অংক বিশিষ্ট মানে দুটা যোগ কৰিহে উত্তৰটো পাম আগত বুজাই গৈছোঁ সেমে হয় তেনেকুৱা আপোনালোকে এনেকুৱা অংক কৰিবলৈ চাব পৰীক্ষাত 100% আপোনালোকৰ আহিব এনেকুৱা অংক আহিব আৰু এটা চাওক এটা বস্তুৰ দাম যদি 75 টকা হ'লে তেনেকুৱা 10টাৰ বস্তুৰ দাম কিমান হ'ব এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহে এইটো এবাৰ এছআইটো আহিছে তো বেলেগ চিষ্টেমত আহিছে মানে কি কণীৰ দাম আহিছিলে তা মই আপোনালোকক এতিয়া বস্তুৰ দাম দি দিছোঁ মই কুৱেশ্যনটো নিজে বনাই দিছোঁ আপোনালোকে বুজি লওক এইটো কেনেকৈ হ'ব উত্তৰটো কেনেকৈ পাব এটাৰ বস্তুৰ দাম যদি 75 টকা হ'লে তেনেকুৱা 10টা বস্তুৰ দাম কিমান হ'ব 10টাৰ বস্তুৰ দাম কিমান আছে 75 পূৰণ যদি 10 কয় আমি 700 কিমান পাম 750 হয়নে আমাৰ ইয়াৰ উত্তৰটো হ'ব এ নম্বৰ 750 টকা আমাৰ কি হ'ব 750 টকা 75 পূৰণ 10 কৰিলে আৰু আপোনালোকে এনেকৈও কৰিব পাৰে কিছুমানে এনেকৈ বুজি নাপাব পাৰে মই আকৌ দেখাইছোঁ চাওক 7 এইটো পাতিব এনেকৈ আৰু 10টো পাতিব এনেকৈ তাৰপৰা এইটো কৰিব 5 এইটো চাওক আপোনালোকে 500 5টো এনেকৈ 500 আহি যাব লাগে 0 লগত 0 প্লাছ কৰিলে আপোনালোকে 0 লগত যিমানেই প্লাছ নকৰক 5 কৰক 2 কৰক সদায় 0 বহিব আপোনালোকে নিশ্চয় গম পায় 0 আহিব তাৰপিছত আকৌ 5 × 5 5 × 5 আপোনালোকৰ 5টো নামি আহিলে আৰু এইফালে 7 এইটো কিমান পালে এতিয়া 750 টকা এতিয়া আপোনালোকে নিশ্চয় বুজি পালে উত্তৰটো 750 টকা তাৰপিছতো চাওক এনেকুৱা ধৰণৰ পৰীক্ষাত এইবাৰ এছআইত আহিছে মই আপোনালোকৰ পেপাৰখনে দেখাই দিব পাৰোঁ এখন পেপাৰত আছে গতিকে দেখাই নিদিওঁ কিছুমান যিবিলাক ইম্পৰ্টেণ্ট মই এইবোৰ দেখাই দিম বাৰু ইয়াত চাওক 100জন মানুহৰ ভিতৰত 25জন পুৰুষ কৈছে 100জন মানুহৰ ভিতৰত 25জন পুৰুষ প্ৰশ্নটো আপোনালোকে প্ৰথমতে বুজি ল'ব 25জন পুৰুষ আৰু কৈছে আৰু 47 গৰাকী হ'ল মহিলা 47 গৰাকী মহিলা আৰু বাকীবোৰ হ'ল শিশু আমি এটা মানে শিশুৰ সংখ্যা কিমান আছে আমি শিশুৰ কিমানজন আছে আমি উলিয়াব লাগিব এইটো কেনেকৈ উলিয়াব লাগিব চাওক ইয়াত আপোনালোকক ইয়াত লিখি ল'ব ধুনীয়াকৈ পুৰুষ হ'লে কিমান কৈছিলে 25জন পুৰুষ লিখি ল'ব এনেকৈ 25জন লিখিব তাৰপিছত আৰু মহিলা কিমান কৈছে 47জন মহিলা কিমান লিখিব আপোনালোকে মহিলা লিখিব আপোনালোকৰ 47জন এতিয়া আপোনালোকে চাওক এই দুটা আপোনালোকে প্লাছ কৰি দিয়ক এইটো চাওক 25 আৰু 47 প্লাছ কৰি দিয়ক এইফালে চাওক 12 1 উকলিল 4 5 6 6 1 7 72 হৈ গ'ল 72 লগত আমি এতিয়া কিমান কৈছে 100জনহে কৈছে 100জন উলিয়াব লাগিব 72 লগত আমি 28 প্লাছ কৰি চাওঁচোন 28টো প্লাছ কৰি চাওঁ কিমান ওলায় তেতিয়া আমি উত্তৰটো গম পাই যাম 8 9 10 10ৰ 0 উকলিল 1 7 7 8 9 9 1 10 100জন ওলাই গ'ল চাওক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ কিমান কৈছিলে আমাক 100জন কৈছিলে হয় 100জন ওলাই গ'ল কিন্তু ইয়াৰ উত্তৰটো হ'ব 28জনহে চাওক এইটো এই বস্তুবিলাক বুজি পাব ইয়াত চাওক 28জন আপোনালোকৰ কিছুমানে বহুতৰ খেলি মেলি হয় আপোনালোকে 100জন উলিয়াব পাৰে কিন্তু 100জন কৈছে আমাৰ ইয়াৰ উত্তৰটো ওলাই গ'ল 28জন নিশ্চয় আপোনালোকে বুজি পাইছে ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যে মই ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া চাওক তলৰ কোনটো মাহ আটাইতকৈ দীঘল এইটো হ'ল ৰিজনিং কুৱেশ্যন এইটো এনেকুৱা আপোনালোকৰ ৰিজনিঙত আপোনালোকৰ আহি থাকে এইবিলাক কুৱেশ্যন ৰিজনিং কুৱেশ্যন হয় ৰিজনিঙৰ কুৱেশ্যন হয় এনেকুৱা কুৱেশ্যন ৰিজনিঙত আহি থাকে আপোনালোকে ভালকৈ মনত কৰিব তলৰ কোনটো মাহ আটাইতকৈ দীঘল চাওক ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে 28 দিন থাকে আৰু মাৰ্চ মাহত আছে 31 দিন জুন মাহত 30 দিন আৰু নৱেম্বৰ মাহত কি আছে 30 দিন এতিয়া আমাক কৈছে আটাইতকৈ দীঘল দিনটো বুলি কৈছে আটাইতকৈ দীঘল দিনটো হ'ব তলৰ কোনটো মাহ আটাইতকৈ দীঘল দিন হ'ব তেতিয়া আমাক খ নম্বৰটো উত্তৰ হ'ব মাৰ্চ মাহটো হ'ব আটাইতকৈ দীঘল মাৰ্চ এইটো বস্তুটো মাৰ্চ হ'ল কিমান 31 দিনীয়া মাহ এতিয়া যে আপোনালোকে বুজি পালে মই এইটো লিখি দিয়াৰ কাৰণে সহজ হৈ গ'ল 28 দিন 31 দিন 30 দিন আপোনালোকে এই বস্তুবিলাকো মনত ৰাখিব মানে কোনটো মাহ কেইদিনীয়া মাহ তেতিয়া আপোনালোকে কি ক'ব কেলেণ্ডাৰ কুৱেশ্যন কৰিবলৈ সহায় হ'ব মই কেলেণ্ডাৰ কুৱেশ্যন আনি দিম কেলেণ্ডাৰ কুৱেশ্যন কৰিবলৈ সহায় হ'ব আৰু এইটো যেনেকৈ এতিয়া মই উত্তৰটো কৈ দিলোঁ 31 তেনেকৈ এতিয়া আপোনালোকে তেতিয়াহে গম পাব নহ'লে আপোনালোকে কি ক'ব অনুমানিক এটা টিক দিব তেনেকৈ টিক দিলে উত্তৰটো নোলাব তাৰপিছতো চাওক আপোনালোকৰ ৰিজনিঙৰ সংখ্যা হয় 1 5 9 13 আৰু ইয়াত আছে 17 তাৰপিছতো আছে আমি তাৰপিছৰ সংখ্যাটো উলিয়াব লাগে তাৰপিছৰ সংখ্যাটো কেনেকৈ চাম 4ৰ লগত যদি আপোনালোকে 1 প্লাছ কৰি দিয়ে কিমান পাম 5 4ৰ লগত 1 প্লাছ কৰি দিলে 5 পাম আৰু তেতিয়াহ'লে এই 5ৰ লগত 4 প্লাছ কৰি দেখোঁ 5 4 9
9 লগত 4 প্লাছ কৰি দিলে পাম আমি 13 13 লগত 4 প্লাছ কৰি দিলে পাম 17 17 লগত 4 প্লাছ কৰি দিলে 17 18 19 20 21 17 লগত 4 প্লাছ কৰিলে পাম আমি 21 ইয়াৰ উত্তৰটো কিমান পালো 21 21 ইয়াত ক'ত 21 তেতিয়া আপোনালোকে কথাটো গম পালে নে ৰিজনিঙৰ এনেকুৱা কোৱেশ্যন আহি থাকে এটো নাম্বাৰ এনালিসিস কোৱেশ্যন বুলি কয় আপোনালোকে ইয়াত পাম মানে কি কিমান কি আপোনালোকৰ প্লাছ হৈছে চাওক 1 1ৰ পৰা আপোনালোকৰ 5 আছে ইয়াৰ লগত কিমান প্লাছ হৈছে 4 প্লাছ কৰিছো 4 প্লাছ তাৰ পিছত আকৌ তাৰ পিছত আছে 9 9 লগত কিমান প্লাছ কৰিছো 4 প্লাছ কৰিছো সবতে 4 কৈছে আৰু 13 লগত কিমান প্লাছ কৰিছো 4 প্লাছ কৰিছো ইয়াত চাওক 4 প্লাছ কৰিছো 13 লগত মানে 13 লগত 4 প্লাছ কৰিছো আকৌ তাৰ পিছত চাওক আবা 17 17 লগত কিমান প্লাছ কৰিছো 17 লগতো আমি কিমান কৰিছো 4 প্লাছ কৰিছো তাৰ পিছতো আমি তাৰ পিছতো উলিয়াব লাগে আৰু 17 লগত আকৌ আপোনালোকে কিমান কৰক 4 প্লাছ কৰি দিয়ক 17 লগত যদি 4 প্লাছ কৰি দিয়ে আমাৰ উত্তৰটো ওলাব কিমান 21 গতিকে ইয়াক চাওক 21 নিশ্চয় আপোনালোকে ভালকে বুজি পাইছে বুলি ভাবিছো তাৰ পিছতো মই আপোনালোকৰ সেম কোৱেশ্যন ৰাখিছো চাওক আপোনালোকে ইয়াৰ উত্তৰটো উলিয়াবলে ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে চাওক কিমান প্লাছ হৈছে আপোনালোকে এটো প্লাছ কৰ ইয়াত আপোনালোকে চাওক 25 লগত যদি 25 প্লাছ কো আমি 50 পাম আৰু 50 লগত যদি আকৌ যদি 25 প্লাছ পাম 75 লগত 25 প্লাছ পৰিলে আমি 100 পাম উত্তৰটো হ'ব আমাৰ 100 এটো বস্তুটো হল এনেকুৱা চাওক 25 প্লাছ 25 চাওক 25 আপোনাৰ কিমান পাম উত্তৰটো আমি 50 হয়নে 50 পালো 25 আমি কিমান পালো 50 ইকুৱেল টু আমাৰ কিমান হল 50 আপোনালোকে 50 পালো 50 লগত কি কৰিব লাগে 50 লগত আৰু 50 লগত 25 প্লাছ কৰি দিব লাগে আপোনালোকে 50 লগত 25 প্লাছ কৰি দিয়ক 50 লগত 25 প্লাছ কৰিলে পাম 75 মানে 75 পাম 25 লগত কিমান 75 পাম আৰু 75 লগত আকৌ আপোনাৰ কি কৰিব লাগে 25 প্লাছ কৰি দিলে পাম আমি 100 এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে 25 কে প্লাছ গৈছে ৰিজনিঙৰ অংকবিলাক তেনেকুৱা আকৌ নেক্সট তেনেকুৱাই এটা আকৌ সেম একে ৰাখিছো এই বস্তু এইটো অংকৰ সুংক এইটো থাকে আপোনালোকৰ অলপ পাজুল লাগিব এইটো কেনেকুৱা সিস্টেম এইখিনিটো প্লাছ সিস্টেম এইটো কেনেকুৱা সিস্টেমত কৰিব আপোনালোকে চাওক অংকটো প্ৰথমতে বুজি ল'ব সংখ্যাখিনি চাওক ইয়াত কি আছে 85 আছে 82 আছে 79 আছে আৰু 76 আছে ইয়াত কি হৈছে আপোনালোকৰ মাইনাস হৈ গৈছে গতিকতে মাইনাস আমি চাওক 85 ৰ পৰা যদি আমি চাওক 85 আছে মানে 85 ৰ পৰা আপোনালোকে 3 মাইনাস কৰি দিয়ক 85 ৰ পৰা 3 মাইনাস কৰি দিলে আমি পাম কিমান 82 পাম হয়নে 82 ৰ পৰা আকৌ 3 মাইনাস কৰি দিয়ক 82 ৰ পৰা 3 মাইনাস কৰিলে পাম আমি 79 পাম হয়নে 79 ৰ পৰা আকৌ যদি 3 মাইনাস কৰি দিওঁ 79 ৰ পৰা যদি 70 চাওক কি আছিল 79 ৰ পৰা যদি কিমান 3 মাইনাস কৰি দিওঁ 79 ৰ পৰা 3 মাইনাস কৰিলে 76 হয়নে 76 ৰ পৰা যদি 3 মাইনাস কৰি দিওঁ আমি কিমান পাম 76 ৰ পৰা আপোনালোকে 3 মাইনাস কৰি দিয়ক 73 হয়নে 70 কিমান পাম 3 পাম 73 ইয়াৰ উত্তৰটো হ'ব এতিয়া কিমান 73 এতিয়া বস্তুটো আপোনালোকে নিশ্চয় বুজি পাইছে ৰিজনিঙৰটো নাম্বাৰ এনালিসিস বুলি কয় এটো ৰিজনিঙৰ এনেকুৱা ধৰণে আপোনালোকে পাব তাৰ পিছত কোৱেশ্যনটো আপোনালোকে ভালকে মন কৰিব শুনিব 90 পিছত 5টা কৰ্মিক স্বাভাৱিক সংখ্যা হল 90 পিছত 5টা কৰ্মিক স্বাভাৱিক সংখ্যা মই আপোনালোকক আগতে দেখাই গৈছিলো স্বাভাৱিক সংখ্যা কোনবিলাক হয় আপোনালোকে ইয়াত কৈছে 5টা ইয়াত আপোনালোকে চাওকচোন 90 পাছত কৈছে 90 পাছৰ বুলি কৈছে এটা 90 আছে 90 91 92 93 94 ইয়াত কৈছে 1 2 3 4 5 কিন্তু এই 5টা কিয় নহয় 90 পাছৰ বুলি কৈছে গতিকে সেইটো কাৰণে ইয়াত 90 আছে কাৰণে ইয়াৰ 5টা নহয় ইয়াত আছে কিমান 85 86 একিটাও নহয় 90 পাছৰ কৈছে তাৰ পিছত 90 পাছৰ হলে চাওক আপোনালোকে 91 95 97 98 আৰু 100 এটো হয় এটো স্বাভাৱিক সংখ্যা হয় কিন্তু ইয়াত কিয় নহয় ইয়াত আমাক কৈছে 5টা কৈছে ইয়াত চাওক 1 2 3 4 5 5টাই আছে কিন্তু ইয়াত কি হৈছে চাওক 91 ৰ পৰা ডাইৰেক্ট জপিয়া গৈ কি আছে 95 স্বাভাৱিক সংখ্যা তেনেকে নহয় স্বাভাৱিক সংখ্যা আমাৰ সিএল কে যাব চাওক 91 92 93 94 আৰু 95 আপোনালোকক মই আগতে তাত মই বুজাই দিয়া গৈছিলে মই বহুত ধুনিয়াকৈ লিখিছো স্বাভাৱিক সংখ্যা এনেকৈ সিএল কে যাব আমি এটা শুদ্ধ উত্তৰটো হ'ব আমাৰ কিমান 91 92 93 94 আৰু 95 90 কিমান 5 5টাহে কৈছে 95 চাওক 1 2 3 4 5 10টা বুলি ক'লে তেতিয়া হলে সিএল কে গৈ থাকিব 96 97 98 99 100 এনেকৈ যাব 101 102 এনেকৈ আপোনালোকৰ সিএল কে গৈ থাকিব ইয়াত আৰু চাওক এই কোৱেশ্যনটো আহিছিল আপোনালোকৰ এসআই টো আহিছে সেইটো কাৰণে মই এনেকুৱা কোৱেশ্যনবিলাক আপোনালোকক আনি দিছো এসআই আহিছিল আপোনালোকৰ 30 নম্বৰ পেজটো মই আপোনালোকক দেখাই দিছো এখন পেপাৰখন এসআই চাওক আপোনালোকে এটো কোৱেশ্যনটো চাওক কণিকাৰ একমাত্ৰ ভাতৃৰ
ভাতৃ হৈছে উজ্জ্বলৰ মাতৃ কাজল স্বামী আৰু কণিকাৰ মাতৃ ৰজনী আৰু উজ্জ্বলৰ সৈতে কি সম্পৰ্কিত আছে বুলি কৈছে আপোনালোকে নিশ্চয় কুৱেশ্যনটো দেখিছে কিন্তু মই এইটো কুৱেশ্যনে এনেকুৱাই সেম ৰাখিছোঁ বেলেগ ৰাখিছোঁ আপোনালোকে বুজি লওক ইয়াত কৈছে দেউতাকৰ ভনীয়েকক তুমি কি বুলি মাতিবা দেউতাকৰ ভনীয়েকক তুমি কি বুলি মাতিবা মাহী হ'বনে জেঠাই হ'বনে পেহী হ'বনে কৰি দেউতাকৰ ভনীয়েকক আমি কি বুলি মাতোঁ পেহী বুলি মাতোঁ ইয়াৰ ৰাইট আনচাৰ হ'ব গ পেহী আমাৰ উত্তৰটো হ'ব কিমান পেহী এনেকুৱা কুৱেশ্যন আপোনালোকে নিশ্চয় দেখিবলৈ পাব আসাম পুলিচৰ 100% কমন এইবিলাক আহি থাকে আপোনালোকে নিশ্চয় গম পায় তাৰপিছত সৌৰজগতৰ সেউজীয়া গ্ৰহ হৈছিল সৌৰজগতৰ সেউজীয়া গ্ৰহ কোনটো সৌৰজগতৰ সেউজীয়া গ্ৰহ হৈছে পৃথিৱী চাওক সৌৰজগতৰ সেউজীয়া গ্ৰহ পৃথিৱী এনেকুৱা ধৰণৰ কুৱেশ্যন আহে এছআইত আহি গৈছে এইটো কাৰণে এইবাৰ 2025 চনত আহিছে এছআই এখন এছআই পেপাৰ নতুন হয় মই আপোনালোকক সেই কুৱেশ্যনটো দেখাইছোঁ 25 নম্বৰ কুৱেশ্যন হয় এইটো আপোনালোকে চাব 25 নম্বৰ কুৱেশ্যন চাব এইটো চাওক সৌৰজগতৰ সেউজীয়া গ্ৰহ হৈছে সৌৰজগতৰ সেউজীয়া গ্ৰহ আমি জানো পৃথিৱী সৌৰজগতৰ সেউজীয়া এনেকুৱা আহিব পাৰে সৌৰজগতৰ আটাইতকৈ উচ্চ গ্ৰহটোৰ নাম কি এনেকুৱা কুৱেশ্যন আহিব পাৰে আৰু সৌৰজগতৰ ৰঙা গ্ৰহটো বুলি ক'লে আমি মংগল গ্ৰহ ক'ব লাগিব আৰু সেউজীয়া গ্ৰহ বুলি ক'লে পৃথিৱী ক'ব লাগিব এইটো কুৱেশ্যন চাওক এনেকুৱা ধৰণে কুৱেশ্যন আপোনালোকে দেখিবলৈ চাওক আসাম পুলিচ কামাণ্ডো এছআই বা আৰু আসাম পুলিচ এছআই তাতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে এইটো আপোনালোকে ভাবিছে ইমান টান কুৱেশ্যন আহিব ইমানো টান কুৱেশ্যন এইটো এনেকুৱা ক্ৰিটিকেলি কুৱেশ্যন আহিব এইবিলাক কুৱেশ্যন আপোনালোকে জানি যাওক যাতে সৰু কুৱেশ্যনবিলাকতে আপোনালোকৰ নাম্বাৰটো থাকি নাযাওক যাতে আপোনালোকৰ নাম্বাৰটো কমন হয় এই কুৱেশ্যনটো আপোনালোকৰ আসাম পুলিচত আহিছে এইটো 42 কুৱেশ্যন এইটো কেনেকৈ কৰিব মই বুজাই দিম আগতীয়াকৈ কুৱেশ্যনটো আপোনালোকক দেখাই লওঁ কাৰণ কেলৈ আপোনালোকে বিশ্বাস নকৰেতো গতিকে মই আপোনালোকক দেখাই দি আছোঁ কিমান এইটো 42 আছিল ন 42 আছিলে ৰ'ব 42 ক'ত গ'ল এইটো 48 কুৱেশ্যন নম্বৰ হয় এইটো চাই লওক আপোনালোকে চাওক ইয়াত আছে CBD আৰু GFH আৰু KJ আৰু SRT আমাৰ ইয়াত যে ফুল ষ্টপ আছে এইডোখৰত কি হ'ব লাগে আমি ইয়াৰ উত্তৰটো উলিয়াব লাগিব গতিকে চাওক সেই উত্তৰটো ইয়াত চাওক CBD আৰু GFH আৰু JKL আৰু ইয়াৰ এইডোখৰত কি হ'ব লাগে এই জেগাটো মাজৰ জেগাটো উলিয়াব লাগিব আৰু ইয়াৰ লগত সম্বন্ধ থাকিব লাগিব SRT লগত সম্বন্ধটো এই দুটা মিলিব লাগিব ইয়াত চাওক সেইটো কৰিবৰ কাৰণে মই উদাহৰণ দিয়া আছে চাওক এইটো ABCD আপোনালোকৰ কিমান আছে আমাৰ ABCD 26টা আছে চাওক A মান 1 B মান 2 C মান 3 আৰু D মান 4 E মান 5 F মান 6 এনেকৈ যে মই নাম্বাৰবিলাক আছে এইবিলাক জানিব লাগিব যেনেকৈ T20 S19 এনেকৈ আপোনালোকে এইবিলাক অংক কৰিব হ'লে জানিব লাগিব এতিয়া আপোনালোকে চাওক চিৰ পৰা ইয়াত কিমানটা প্লাছ হৈছে এইটো চাম C তাৰপিছত আছে আমাৰ Kলৈ যাব প্ৰথমকেইটা আপোনালোকে কৰি ল'ব এক নম্বৰকেইটা হা চাওক ইয়াত আপোনালোকে চাওক C হয়নে ইয়াত C চাওক C D E F G চাওক G লৈকে হয়নে চিৰ পৰা G লৈকে কৈছে চাওক 1 2 3 4 চাওক চিৰ পৰা কিমান কৈছে চিৰ পৰা আমাক ইয়াত ক'লে G লৈকে চিৰ পৰা G লৈকে কৈছে আমাৰ চাই লওক আপোনালোকে চিৰ পৰা G লৈকে কৈছে চাওক 1 2 3 4 ইয়াত কিমান কৈছে 4 প্লাছ হৈছে চিটো নধৰিব আপোনালোকে তাৰপিছত ধৰক 1 2 3 4 এই 4 চিৰ পৰা কিমান G লৈকে 4 ইয়াত কৈছে 4 প্লাছ কৰিলে আমি পাই গ'লো তাৰপিছতো তেনেকৈ তাৰপিছতো যদি 4 প্লাছ কৰে আমি বাৰু এইটো পিছত কৰিম এইটো এতিয়া নকৰোঁ তেতিয়া আকৌ আপোনালোকক চাওক এইটো থাকক এনেকৈ তাৰপিছত কৰিম বিৰ পৰা আপোনালোকে ধৰক বিৰ পৰা Fলৈ কিমান প্লাছ কৰিছে বিৰ পৰা চাওক বিৰ পৰা Fলৈ 1 2 3 4 আকৌ কিমান কৈছে 4 প্লাছ কৰিছে বা আপোনালোকক কিমানকৈ 4 চাই লওক ক'ত বিৰ পৰা কিমান কৈছে 4 প্লাছ কৈছে এইটো সৰি 5কে প্লাছ কৰিছে চাব দে চিৰ পৰাই ধৰিব লাগিব চি এনেকৈ C 1 2 3 4 5 প্লাছ কৰিছে কিমান প্লাছ কৰিছে 5 প্লাছ কৰিছে চিৰ পৰা আৰু তেনেকৈ হ'লে বিৰ পৰা কিমান প্লাছ কৰিছে আমি সেইটো উলিয়াব লাগিব বিটো ক'ত গ'ল 1 2 3 4 তেনেকৈ আমি বিৰ পৰা Fলৈ উলিয়াব লাগিব বিৰ পৰা 1 2 3 4 5 Fলৈ কিমান আছে 5 প্লাছ কৰিছে ইয়াতো কিমান কৰিলে ইয়াতো 5 কৰিলে 2 নম্বৰটো কিমান কৰিলে 5 প্লাছ কৰিলে 2 নম্বৰটো আৰু ডিৰ পৰা এইচলৈ কিমান আছে ডিৰ পৰা চাওক ডি আছে 1 2 3 4 5 ডিৰ পৰা এইচলৈকে কিমান প্লাছ কৰিছে 5 প্লাছ কৰিছে ডিৰ পৰা এইচলৈকে 5 প্লাছ চাওক ডিৰ পৰা আপোনালোকে ইয়াতে গম পালে কি চবতে কিমানকৈ কৈছে লেটাৰটোৰ লগত চবতে 5 প্লাছ কৰিছে যদি 5 প্লাছ কৰে তেতিয়াহ'লে আমি কেৰ পৰা পাছত কিমান হ'ব আপোনালোকে নিজে চাওক এইটো কে আছে বুজি ল'ব বস্তুখিনি বুজি পাইছে নে কমেণ্ট কৰিব আকৌ বুজি নাপালে মই আকৌ নেক্সট ভিডিঅ' এনেকুৱা কুৱেশ্যনৰ ওপৰত আনি দিম এই কুৱেশ্যনবিলাক এনেকৈ কৰে ইয়াৰ এইখিনি উদাহৰণ আপোনালোকে এইখিনি জানিব লাগিব এই মানটো কিমান আৰু এইটো কেৰ পৰা আপোনালোকে চাওক কেৰ পৰা 5 1 2 3 4
5 k ৰ পৰা 5 k ৰ পৰা কৈছে 5 তো 5 যদি হয় তেতিয়া আমি প্ৰথম অপচনটো এই ফুল ষ্টপটোত আহিব আমি লিখিব লাগিব o আহিব k ৰ পৰা 5 আহিলে o আহিব তাৰ পিছত আকৌ j টো চাওক 1 2 3 4 5 হয়নে 5 আহিলে আমাৰ কি হ'ব n আহিব তাৰ পিছত কি আহিব n তাৰ পিছত কি আছে l আছে এটো কৰিব লাগিব আপোনালোকে l ৰ লগত l ৰ পৰা 5 প্লাস কৰিব লাগিব l কোড আছে চাওক আপোনালোকে l চাওক 1 2 3 4 5 এই p লৈকে কিমান হ'ব 5 এটা p আহিব ইয়াত অপচনত চাওক ONP অপচনত ONP আছে নেকি কোবাত চাওকচোন এইটো চাওক ডি নম্বৰটো আছে অপচনত ONP এতিয়া উত্তৰটো হ'ব আমাৰ ONP অপচনত এটো শুদ্ধ হ'ব গতিকে এটো শুদ্ধ হ'ব ONP এটো যদি শুদ্ধ হয় আপোনালোকে ইয়াত মিলাই চাওক যদি কনফিউজ হৈ আছে হয় না নহয় আপোনালোকে চাওক ওৰ পৰা আপোনালোকে চাওক আকৌ এটো s টো কৰি চাওক আপোনালোকে পাছেই পাব চাওক হয় নহয় o 1 2 3 4 5 হয় 5ত আমি s পালো নে আপোনালোকে চাওক আকৌ n ৰ পৰা আকৌ 1 2 3 4 5 r পালো নে আমি চাওক r টো পালে আপোনাৰ 5ত r পালে আকৌ p টো কৰি চাওকচোন আপোনালোকে 1 2 3 4 5 5ত আমাৰ কি আছে t গতিকে শুদ্ধ আছে এটোৱে ONP উত্তৰটো কি হ'ল ONP নিশ্চয় আপোনালোকে বুজি পাইছে যদি হয় বুজি পাইছে বুলি এটা কমেন্ট কৰিব তেতিয়াহে মই গম পাম আপোনালোকে যে বুজি পাইছে হেনকা ৰিজনিংত আপোনালোকৰ এটো পৰীক্ষাত আহি গৈছে আপোনালোকৰ এছআই কিমান 69 কোৱেশ্চন মই আপোনালোকৰ পেপাৰখন দেখাইছো 69 কোৱেশ্চনটো 60 কিমান 69 ন 69 কোৱেশ্চনটো কৰো এটো চাওক আপোনালোকে এটো 69 কোৱেশ্চনটো আপোনালোকে চাওক ইয়াত আছে চালক c মান 16 আৰু e মান 36 আৰু g মানটো কিমান হ'ব আমি হেতু উলিয়াব লাগে এটো ফুল ষ্টপ চাওক g মানটো এটো চাওক মই হেতুৱে লিখি লৈছো চাওক c মান 16 e মান 36 আৰু g মানটো আমি কিমান উলিয়াব এটো কেনেকৈ কৰিম আপোনালোকে চাওক আমি কি কেনেকৈ কৰি আমি 16 টো পাইছে আৰু কেনেকৈ কৰি আমাৰ 36 টো পাইছে তেতিয়া আমাৰ g মানটো ওলাব কেনেকৈ কৰি পাইছে চাওক আপোনালোকে এটো কিউব কৰি দিয়ক কিউব কৰি দিলে 16 হৈছে না আপোনালোকে চাওক আৰু e কিউব কৰি দিলে আপোনালোকৰ 36 আৰু ইয়াৰ লগত 8 চাওক g পিছত h টো কিউব কৰি দিলে আমাৰ 64 কিউব বুলি কোনটা কিছুমানে বুজি নাপায় এটো কেনেকৈ কৰিব আপোনালোকে চাই থাকক এটো আপোনালোকে এনেকৈ কৰিব লাগিব আপোনালোকে চাই থাকক 4 পূৰণ 4 4 গুণ কিমান হল 16 হয় নে এনো কিন্তু কিউবটো এনেকুৱা সিস্টেমতে কম আপোনালোকক বুজি পাবলৈ এটো নিয়ম দেখাইছো তাৰ পিছত আপোনালোকে চাওক 6 পূৰণ 6 মানে ইয়াত 6 দুটা পূৰণ কৰিব লাগিব 6 গুণ কিমান 36 6 গুণ 36 ইয়াত আছে জি আছে আপোনালোকক মই যে কলো ইয়াত যে উদাহৰণ দি আছে এইটা যে লাগিব বুলি যে কলো এগ্ৰি লাগিব আপোনালোকক a b c d চাওক a মান 1 b মান 2 c মান 3 d মান 5 আৰু d মান 4 e মান 5 f মান 6 g মান 7 আৰু 8 ৰ মান h ৰ মান 8 আৰু h a b c d মানে cl কে আপোনালোক চাওক a মান 1 এনেকৈ গৈছে h ৰ মান 8 i মান হ'ব 9 ইয়াত যদি আমি লিখো ইয়াৰ পিছত i এনেকৈ কমানো যাব এনেকৈ এই কিটা বস্তু আপোনালোকে 26 লৈকে কোনটো কে নম্বৰত আছে এই বস্তুটো মনত ৰাখিব তেতিয়া আপোনালোকে ইয়াত উত্তৰটো কৰিব পাৰিব ইয়াত চাওক g মান 7 আৰু ইয়াত চাওকচোন আপোনালোকে ই মানটো মই আপোনালোকক দেখাইছো c এটো চাওক c 3 নম্বৰত আছে হয়নে c 3 নম্বৰত আছে আৰু আপোনালোকে ই টো চাওক 5 নম্বৰত আছে ই টো 5 নম্বৰত আৰু g টো কে নম্বৰত আছে 7 নম্বৰত আছে গতিকে ইয়াত g এটস কমানো যেতিয়া চেঞ্জ হৈছে আমি ইয়াত h ৰ মানটো ল'ব লাগিব h ৰ মান 8 আতে চাওক 8 দুটা পূৰণ কৰি দেখো 8 দুটা পূৰণ কৰিলে চাওক 8 দুটা 8 গুণ কিমান 8 গুণ 64 আপোনালোকে চাওক 4 গুণ 16 6 গুণ 36 8 গুণ 64 এই 8 গুণ যদি 64 অপচনত আছে না চাওক এ নম্বৰ অপচন আছে 64 গতিকে শুদ্ধ উত্তৰ হ'ব 64 এটো শুদ্ধ উত্তৰটো হ'ল 64 এতিয়া আপোনালোকে নিশ্চয় কথাখিনি বুজি পালে আজি আপোনালোকক মই ধুনিয়াকে মেথছৰ টপিকটো বুজাই দিলো নিশ্চয় আপোনালোকে ধুনিয়াকে বুজি পাইছে না নাই আপোনালোকে কমেন্ট কৰি জনাব বহুত সহজ টিপছত বুজাই দিলো এনেকুৱা ধৰণে পৰীক্ষাত আহি থাকে আৰু মোৰ কিবা কোৱেশ্চন ক'বাত মিস্টেক বা ভুল হৈ যাব পাৰে যদি ভুল হয় আপোনালোকে খুদুৱাই দিব কাৰণ মই মেথছৰ ভিডিওটো বহুত ধুনিয়াকে বনাই দিছো যদি ক'বাত ভুল হৈ যাব পাৰে কেতিয়াবা থাকি যায় গতিকে থাকি যাওঁতে আপোনালোকে খুদুৱাই দিব আৰু ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেন্ট কৰি জনাবলৈ নেপাহৰিব আৰু যদি ভিডিওটো চাই ভাল পালে আপোনালোকে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰি দিয়ক যাৰ মেথছৰ প্ৰবলেম আছে বহুত সহজ টিপছত বুজাইছো তেওঁলোকৰো যাতে এক্সামত হেল্প হয় নাই বুলি ক'লো মেথছত এটা ভাল স্কোৰ এটা কৰিব পাৰে নেক্সট ভিডিও কিহৰ ওপৰত লাগে আপোনালোকে কমেন্ট কৰি জনাব মই তাৰ টপিকৰ ওপৰতে এটা ভিডিও দিবলৈ চেষ্টা কৰিম